এয়া দেখিছে আজি ৰাতিপুৱাই তাঁতশালত বহি লৈছোঁ। এইটো মোৰ বেষ্ট ফ্ৰেণ্ড হয়। আপোনালোকে চাই থাকক। আজি এটা নতুন টপিক লৈ আহিছোঁ, ব' তোলা টপিক। আপোনালোকক সকলোখিনি মই দেখুৱাই আছোঁ, চাই থাকিব শেষলৈকে ভিডিঅ'টো। নমস্কাৰ সকলোকে, গাঁৱলীয়া আপিৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ মোৰ নতুন এটা ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পাব। আজি এটা নতুন টপিক লৈ আহিছোঁ। আগতে ক'লোৱে মই ব' তোলা টপিক, কাপোৰত কেনেকৈ ব' তোলে, মই কেনেকৈ তোলোঁ, সেইখিনি দেখুৱাম আপোনালোকৰ আগত। চাই থাকিব। তো মই এই কাপোৰ বোৱা কামটো মোৰ বহুত প্ৰিয়, মই বহুত ভাল পাওঁ। সেইকাৰণে মই কৈছোঁ যে মোৰ কাপোৰ তাঁতশাল এইটো মোৰ বেষ্ট ফ্ৰেণ্ড হৈ মোৰ সখী হৈ পৰিছে বৰ্তমান। মই 5-6 বছৰে যি এইটো কৰি আহিছোঁ, মই যিখিনি জানো, যিখিনি মই শিকিছোঁ 5-6 বছৰে মোৰ মাৰ পৰা। মায়ে শিকাইছে বাৰু, মায়ে আগতে বৈছিলে, এতিয়া নবয়ে, ময়ে বৈছোঁ। তথাপিও মায়ে মোক হেল্প কৰি দিয়ে বহুত কামত মানে এইটো আৰু তাঁতশালৰ কাপোৰ বোৱা এইটো ক্ষেত্ৰত মানে হেল্প কৰি দিয়ে। মই যিখিনি নাজানো, এতিয়াও মই কিছুমান নাজানো বাৰু, মই কিছুমান কাম তথাপিও মাক মই সুধি লওঁ বা মায়ে কৰি দিয়ে। মাক মই কওঁ বোলে মা এইটো মোক কৰি দিয়াচোন, কৰি দিয়ে মায়ে। তো মই যিখিনি জানো সেইখিনি আপোনালোকৰ আগত দেখুৱাম, চাই থাকক। আৰু দেখিছে এইটো মই আধা তুলি থৈছোঁ। আৰু দেখিছে এইটো পাতি মই কালি আবেলিয়ে তুলি থলোঁ বাৰু। এটা দিনত দুটা পাতি তুলিব পাৰি, এনেকৈ দুটা পাতি। আৰু ওলোটা ফালেও দুটা পাতি এদিনত তুলিব পাৰি। দুদিনত হয়, ব'টো সম্পূৰ্ণ তোলা হয়। তাৰমানে এটা পাতি এইটো মই কালি আবেলিয়ে তুলি থলোঁ। আৰু এইটো আজি মই এতিয়া এইখিনি তুলি দিওঁ। আপোনালোকক মই দেখুৱাই দিছোঁ কেনেকৈ তোলে, চাওক, দেখুৱাই দিছোঁ। প্ৰথমতে আমি এই ব'খিনি এটা সৰু চেৰেকীত ল'ম। সৰু মানে ডাঙৰ চেৰেকীটো প্ৰথমতে যেতিয়া দোকানৰ পৰা আমি ব'খিনি কিনি আনিম, তেতিয়া আমি ডাঙৰে পাওঁ। ডাঙৰ চেৰেকীত সোমোৱা টাইপৰ এই সূতা, যেনেকুৱা সূতাৰ মুঠাবিলাক বা লেচাবিলাক থাকে, তেনেকুৱা ডাঙৰ পাওঁ। কিন্তু যেতিয়া আমি এই কাপোৰ বোৱাৰ পিছত আমি যেতিয়া লৈছোঁ, তেতিয়া আমি এই সৰু চেৰেকীত ল'ম, বা ডাঙৰ চেৰেকীটো ল'ব পাৰে। মই সৰু চেৰেকীটোত লৈছোঁ। এই সৰু চেৰেকীত এই সূতাৰ সৰু চেৰেকীৰ জোখমতে এইটো ইয়াতে ভৰাই লওঁ। আৰু ইয়াত এইডাল সূতা আছে, এইফালে ইয়াত চেৰেকীত ইয়াতে মোহৰ আছে। এইটো চাওক, এইটো মোহৰ, এইটো সূতাৰ মোহৰ। এই সূতাডাল ব'ডাল এইফালেৰে সুমুৱাই লৈছোঁ। সুমুৱাই লৈ এনেকৈ এডাল ইয়াতে শিৰখাতি বুলি, এইডাল শিৰখাতি বুলি কয়, ব' শিৰখাতি। এইডাল ইয়াতে লৈছোঁ। এইটো হ'ল ব' চুঙা বুলি কয় এইডালক। এনেকৈ লৈছোঁ। তাৰপিছত ইয়াতে 3টা মোহৰ থাকে। এডাল চেৰি, দুডাল, তিনিডাল চেৰি। ইয়াতে দেখিছে, এডাল, দুডাল, তিনিডাল চেৰি। প্ৰথমতে আমি এই পাতি যে বোৱা তুলিছোঁ আমি, এই চেৰিডাল এইডালেৰে সুমুৱাইছোঁ। এনেকুৱা ব' এডাল, এনেকুৱা এইডাল, এনেকুৱা ব' এইটো যে তুলিছোঁ আমি, এইফালেৰে সুমুৱাই দিছোঁ। এইটো পাতি হ'ল, এইটো আৰু কাম নাই আমাৰ, এইটো হৈ গ'ল। তাৰপিছত আমি এই নেক্সট ছেকেণ্ড মোহৰ এইটোৰে আমি সুমুৱাম। এইটো মই আধা তুলিছোঁ, দেখুৱাই দিছোঁ এয়া। আৰু কেনেকৈ তোলে সেইটো আপোনালোকক মই দেখুৱাই দিছোঁ, চাওক। এয়া দেখিছে, এইটো ব' আধা মই তুলি থৈছোঁ, আৰু এইটো পাতি হৈ গৈছে, দেখিছে। এতিয়া দেখুৱাই দিছোঁ মই কেনেকৈ বৰ পাকটো দিয়ে, ব' তোলে কেনেকৈ, বা পাকটো কেনেকৈ ইয়াত ভৰাই দিয়ে। এই খাতিটো আৰু এই ব' চুঙাটোৰ ভিতৰত কেনেকৈ সুমুৱাই দিয়ে আপোনালোকক দেখুৱাই আছোঁ, চাওক। এইটো সূতাটো আছে, এইটো সাৱধান, কিন্তু ভুলতো এইটো এটাকৈ সূতা ল'ব লাগিব, যেন ভুলতো দুডাল বা তিনিডাল নাযায়। এইটো দেখিছে, এইটো এনেকৈ ওলোৱাই ল'লোঁ। এনেকৈ ওলোৱাই ল'ব, আৰু এনেকৈ টানি দিব এইফালে চেৰেকীটো। এয়া তো মোৰ দিগদাৰ হৈ আছে বাৰু, ৰ'ব, মই এখন হাতেদি ভিডিঅ' কৰা, এখন হাতেদি দেখুৱাওঁ।
এইটো এনেকৈ এইফালেৰে সুমুৱাব আৰু এনেকৈ এইটো এনেকৈ পাকটো এনেকৈ চুঙাটোৰ চুঙাটোৰ ভিতৰেদি সুমুৱাই দিব। এইটো হৈ গ'ল। দেখিছে এতিয়া মই সম্পূৰ্ণ কেনেকৈ তোলে সেইটো আপোনালোকক দেখুৱাই দি আছোঁ। চাওক, আপোনালোককতো দেখুৱাই দিছোঁৱে মই। এইটো এডাল এডালকৈ সূতা ল'ব লাগিব, তো এইখিনি দেখা নাপায় বাৰু। মই চুঙাটো কেনেকৈ সুমুৱাই দিয়ে সেইটো আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিছোঁ। হাতৰ পাকটো দুখন হাতেদি কেনেকৈ তোলে সেইটো মই দেখুৱাই দিছোঁ। এইটো এডাল মই সূতা ল'লোঁ, এনেকৈ উলিয়াই ল'লোঁ, তাৰপিছত এনেকৈ ধৰি এনেকৈ সুমুৱাই দিওঁ। দেখিছে, এনেকৈ দিছোঁ মই। দেখিছে আপোনালোকে, এনেকৈ দিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। একদম সহজ, আপোনালোকেও পাব, কৰিলে চাব। অকণমান বৰষুণৰ বতৰ যিহেতু, সেইকাৰণে অকণমান লাগি ধৰি আছে, অলপ আঠা টাইপ হৈ আছে, লাগি ধৰি আছে সূতা, পকোৱা সূতা। সেইকাৰণে অকণমান বৰষুণৰ বতৰ হ'লে এনেকুৱাই হয়। আৰু এইটো যে মই বোৱা তুলিছোঁ, এইটো এটা যে মই খাটি ইয়াতে দি থৈছোঁ, এইটো বাৰু সিৰি খাটিয়ে হয়। এইটো চাওক, এইটো উলিয়াই দিছোঁ। চাওক, উলিয়াই দিলে এইটো অকণমান লৰাৰ চান্স থাকে। এইটো যেতিয়া বটো তুলিম আমি এনেকৈ লৰাৰ চান্স থাকে। তো আমি যেতিয়া এই সিৰিখাটিটো আমি যেতিয়া এনেকৈ ইয়াতে সুমুৱাই থ'ম, যেতিয়া আমি এনেকৈ সুমুৱাই থ'ম, তেতিয়া আমাৰ এইটো বটো তুলিলে এইটো লৰাৰ চান্স নাথাকে। তো মই এইটো এনেকৈ সুমুৱাই লওঁ। বেলেগে নল'বও পাৰে, আৰু বেলেগে প্ৰায়ে সৰু, ইমান দীঘল নল'ব পাৰে, সৰু এনেকুৱা কাঠি এডাল ইয়াতে সুমুৱাই ল'ব পাৰে, যদি আপোনাৰ এইটো অসুবিধা হয়। কিন্তু মই সেই কাঠিডালতকৈ এই সিৰিখাটিডালে মই ইয়াত লৈ ভাল পাওঁ, কাৰণে এইটো মই লওঁ। এইটো তেতিয়া চিধা একেঠিৰে পনপনীয়া হৈ থাকে, এইটো কোনো লৰচৰ নকৰে, বৌ তোলাত অসুবিধা নহয়। গম পাইছে আপোনালোকে? তো এইবাৰ মই দেখাম বৌখিনি চুঙাৰ পৰা মই কেনেকৈ উলিয়াম, আপুনিও কেনেকৈ উলিয়াব। এইডাল বৌখিনি চুঙাৰ পৰা উলিওৱাৰ আগতে এইডাল দেখিছে, এইডাল গুৰি মাৰি বুলি কয়, বৌ গুৰি। এই চুঙাডালৰ ভিতৰ ফালে সুমুৱাই দিব লাগে, যেন বৌখিনি যেতিয়া মই চুঙাৰ পৰা উলিয়াম তেতিয়া বৌখিনি যেন মিক্স হৈ নাযায়, ইয়াৰ মোহৰটো যেন লগ লাগি যায়। তো এইডাল মই সুমুৱাই ল'ম, এইডাল গুৰি মাৰি এইডাল সুমুৱাই ল'ম, এনেকৈ সুমুৱাই লোৱাৰ পিছত মই ইয়াৰ সিৰিখাটিডাল মই এনেকৈ উলিয়াই দিম। দেখিছে, উলিয়াই দিম। উলিওৱাৰ পিছত এইটো অকণমান ঢিলা হৈ গ'ল, তেতিয়া বৌখিনি চুঙাৰ পৰা ওলোৱাত অসুবিধা নহয় বা টান নহয়, সহজ হয়। চাই থাকিব মই কেনেকৈ উলিয়াইছোঁ। এনেকৈ মই ইয়াত ধৰি ল'ম আৰু এনেকৈ এইফালে এই হাতখনেদি এইফালে ধৰিম, এনেকৈ মই ঘূৰুৱাই দিম। দেখিছে, এনেকৈ ওলোৱাই দিলোঁ, ওলাই আছে বৌখিনি। দেখিছে, উলিয়াই দিলোঁ। দেখিছে, তাৰপিছত আমি এইখিনি এনেকৈ এইফালে অকণমান টান হৈ আছেতো, অকণমান এনেকৈ এইফালে লৈ যাম এইখিনি। তাৰপিছত আমি এই খাটিডাল এনেকৈ টানি ল'লোঁ, এইখিনি আমি এনেকৈ লৈ ল'লোঁ। দেখিছে, এনেকৈ আপোনালোকে ল'ব পাৰিব। তাৰপিছত এই যে খাটিডাল মই উলিয়াইছিলোঁ, এইডাল মই আকৌ ইয়াতে সুমুৱাই দিম, যেন আৰু মই বৌটো নেক্সট তুলিলে এইটো লৰচৰ নকৰে। আৰু এইখিনিতে এটা কথা কোৱা হোৱা নাই, এই যে মই গামোচাখন লগাইছোঁ, এই দেখিছে,
এনেকৈ চেক দিছোঁ মই আৰু এইটো হ'ল চাইড পাৰি এইটো দেখিছে এনেকৈ চাইড পাৰি দিছোঁ আৰু এইখিনি চেক দিছোঁ এনেকৈ অকণমান ডাঙৰকৈ এনেকৈ চেক দিছোঁ আৰু এই ৰঙীন দেখিছে আপোনালোকে বগাও লগাব পাৰি মই মানে কি বৌজনী গাঁৱৰ বৌ এজনী দিছে মোক আমাৰ ঘৰৰ নহয় বাৰু এইখিনি গামোচাখিনি যে মই লগাইছোঁ এইখিনি আমাৰ ঘৰৰ নহয় বৌ এজনীয়ে মোক আনি দিছে তো বৌ এইকাৰণে দিছে যে বগা লগালে পটককৈ বগা গামোচা যদি ঘৰত সদায় ব্যৱহাৰ কৰাৰ কাৰণে যদি লগায় তেনেহ'লে পটককৈ লেতেৰা হোৱাৰ চান্স থাকে আৰু ৰঙীনখিনি যদি লগাব আপোনালোকে ৰঙীন সদায় ব্যৱহাৰ কৰিলেও ইমান লেতেৰা হোৱাৰ চান্স নাথাকে তো ঘৰত সদায় ব্যৱহাৰ কৰাৰ কাৰণে ৰঙীন গামোচাই বেষ্ট তো এইকাৰণে ৰঙীন ঘৰত পিন্ধাৰ কাৰণে ৰঙীন লগাইছোঁ আৰু যে এই চেৰেকীটো দেখিছে বাঁহৰ এইটো মায়ে ঘৰত নিজে বনোৱা বজাৰতো পায় বাৰু আপোনালোকে বজাৰতো পাব আৰু এইটো সৰু চেৰেকী আৰু ডাঙৰ চেৰেকীও আছে বাৰু আৰু যিমান তাঁতশালৰ যিমান সঁজুলি এইবিলাক চেৰি তাৰপিছত এইবিলাক এইবিলাক চুঙা এইবিলাক চব এই গুৰি এইবিলাক চব মায়ে নিজ হাতে বনোৱা আৰু আগতে বাৰু দেউতাই বনাই দিছিল দেউতা থাকোঁতে এতিয়া বাৰু দেউতা নাই যিহেতু সেইকাৰণে মায়ে বনায় সকলোখিনি মায়ে মোক বনাই দিয়ে তো এইটো পাতিও হ'ল এতিয়া মোৰ এই দেখিছে মই আপোনালোকৰ আগত এই ব চুঙাটো উলিয়াই দেখুৱাম এতিয়া চাই থাকিব এয়া দেখিছে এইটো তেল কাঠিটো উলিয়াই দিলোঁ তাৰপিছত এইটো বোৱাখিনি উলিয়াই দিম চাওক এয়া উলিয়াই দি আছোঁ এয়া দিলোঁ এইডাল দেখিছে লাষ্ট শেষ এইটো মই এনেকৈ সোমোৱাই দিম এনেকৈ এইয়া দেখিছে এনেকৈ সোমোৱাই দিলোঁ এইটো শেষ এইটোৰ কাম শেষ হৈ গ'ল আৰু এইটো যে দেখিছে এনেকৈ ইয়াতে বান্ধি থৈছোঁ এইটো মই কেনেকৈ বান্ধো এইটোও দেখুৱাই দি আছোঁ চাওক এই যে দেখিছে চেৰেকীটোত ৰৈ যোৱা বোৱাখিনি এইখিনি ইয়াতে এই গুৰিডালত বান্ধি ল'ম এই বোৱাখিনি মই এই গুৰিডালৰ লগত ঠিক কৰি জকাৰি অলপমান ঠিক কৰি লৈছোঁ মই আপোনালোকেও ল'ব আৰু এই বোৱাখিনি মই এতিয়া কেনেকৈ ইয়াতে বান্ধো এইটো আপোনালোকক দেখুৱাই দি আছোঁ এয়া দেখিছে বৌখিনি মই চেৰেকীৰ পৰা উলিয়াই লৈছোঁ এই গুৰিটোত মই এনেকৈ সোমোৱাই দিম এনেকৈ লৈ এনেকৈ পেষ্ট দি এনেকৈ সোমোৱাই ল'ম দেখিছে আপোনালোকে এয়া চাওক এনেকৈ শেষ নোহোৱালৈকে এনেকৈ মই পাক দি থাকিম এনেকৈ পাক দি থাকিম এয়া দেখিছে আপোনালোকেও দিব পাৰিব এনেকৈ দিব ৰৈ যোৱা বোৱাখিনি এইটো আৰু কোনো চিঙাৰ দৰকাৰ নাই পিছত আৰু ডাঙৰ কাপোৰ চাপোৰ লগালে লাগিব পাৰে এনেকৈ আপোনালোকে এনেকৈ থৈ দিব এইটো হৈ গ'ল এয়া দেখিছে এইটো হৈ গ'ল দুটা পাতি সম্পূৰ্ণ হৈ গ'ল আৰু নেক্সট দেখুৱাই আছোঁ ওলোটা ফালে কেনেকৈ হেৰি খাটি বট সোমোৱাই লয় এইখিনি দেখুৱাই আছোঁ চাই থাকি এয়া দেখিছে কাপোৰখন ওলোটাই ল'লোঁ এতিয়া এইটো ফালেও ব তুলিব লাগিব ইয়াত এটা তুলিব লাগিব এইটো দেখিছে এই চাৰি পাতি দি এইটো মহৰ উঠিব এইটো দেখিছে ইয়া দাঙি দিলোঁ এইটো চাক এইটো দাঙি দিছোঁ এনেকৈ এইটো এনেকৈ দাঙি ধৰি এইটো আমি এইটো ফালেদি
এইটো ফালেদি এই মাজেদি এইটো ফালেদি আমি হেৰি খাটি এডাল সোমোৱাই দিম চাই থাকিব মই কেনেকৈ সোমোৱাই দিছোঁ এয়া দেখিছে এইটো হেৰি খাটিটো মই এইফালে সোমাই দিম চাওক এনেকৈ ধৰি এনেকৈ দি এনেকৈ দিম এয়া দেখিছে বৰ্ডৰ মাজেদি সোমোৱাই দিব লাগিব এয়া দিলোঁ এইখিনিও দিম এইখিনিও দিলোঁ আৰু এইখিনি এনেকৈ দি থাকিব লাগিব এনেকৈ গোটেইখিনি দিব লাগিব সম্পূৰ্ণ গম পাইছে এয়া দেখিছে এইটোত মই সম্পূৰ্ণ সোমোৱাই ল'লোঁ আৰু এতিয়া আছে এইটোও মই সোমোৱাই ল'ম ঠিক এইটোত যেনেকৈ সোমাইছোঁ ঠিক তেনেকৈ এইটোতো মই সোমোৱাই ল'ম চাই থাকক আৰু এয়া দুটা পাটিতে হেৰি খাটি সোমোৱা হৈ গ'ল তো হেৰি খাটি সোমোৱাৰ উদ্দেশ্যই হ'ল এইটোৱে হ'ল যে ইয়াত বৌ সূতাডাল সোমোৱাৰ সহজ উপায় হেৰি খাটিডাল যদি আগতে আমি এনেকৈ সোমোৱাই লওঁ বৌডালৰ মাজত এটা পাটিৰ ভিতৰত তো এইটো আমি এই দুটা পাটিত যে উঠাব লাগিব আৰু উঠাব লগা যে উঠাব লগা যে আছে এইটোত সোমাবলৈ সহজ হয় তাৰমানে হেৰি খাটিডাল এনেকৈ সোমোৱাই থৈ দিলে তো আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়েই যিহেতু মোৰ দুপাটি আৰু ব তুলিব লগা আছে হোৱাই নাই অহাকালি হ'ব তো অহাকালি হ'লে মই কাপোৰটো মই কেনেকৈ বান্ধো সেইখিনি মই অহা নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ